Good morning everyone, welcome back to the channel to a new vlog. এতিয়া বাজিছে 11টা আৰু আজি সাফিনৰ মানে এক্সাম আছিল। সাফিন আহি গৈছে 10:30 তে আৰু আজি এতিয়া মই ওলাই আহিছো মানে মোৰ সৰু ভাইটি ও টিপটো দিয়াছোন মোক। সো এতিয়া মানে হি গুছি যাব বাংলাদেশৰ পৰা আহিছিল, যেটো বাংলাদেশত যেতিয়া মানে অকনমান ঝামেলা হৈ আছিল তেতিয়া মানে হি আহি গৈছিল। আজি আকৌ গুছি যাব, এইটোৱে আগুৱাই দিবৰ কাৰণে মই ওলাইছো। সাফিনক লৈ নাযায়, ইমান গৰম আৰু বহুত ৰ'দ দিছে। সাফিন আৰু সাফিনৰ পাপা থাকিব, এই যে মোৰ পাপা তাৰ মামাক অকনমান লগ কৰিব গৈ আছে, আকৌ আহি যাব। কালি টোপোলা আহিলো আম্মাহঁতৰ ঘৰত আৰু সাফিন অকনমান তাৰ মামাৰ লগত লগ কৰিল আৰু এতিয়া ৰুমত গ'ল। এইয়া ৰুমত গৈ আছে। তো যাওক, ইমান ৰ'দ তাৰমানে দিছে, আজি তাক লৈ গ'লে মানে প্ৰব্লেম হৈ যাব আৰু অহাকালিও এক্সাম আছে। ৰুমটো খালী, মানুহ গুচি যাই আছে, বেয়াও লাগে। এতিয়া আৰু উপায় নাই, থাকিলে তথাপিও বহুত দিন মানে ক্লাছো মিছ যায়। ওলালো যোৱাৰ কাৰণে। ওলালো এতিয়া যোৱাৰ কাৰণে, যাম। আব্বা স্কুল গৈছে, আব্বা যাব নোৱাৰে। আম্মা, মই, ডাঙৰ ভাইটি এইকেইটাই যাম। এতিয়া আমি ওলালো, যাই আছো। আহি পালো। এইবাৰ মানে ট্ৰেইনত যাব, কাৰণটো হ'ল বহুত মানে লাগেজ আছে আৰু ইমান যে ৰ'দ। সাফিনক থৈ আহি ভাল কৰিছোঁ আৰু সাফিন আৰু তাৰ পাপা আজি যিহেতু ফ্ৰাইডে নামাজ পঢ়িব গৈছে, চ' আৰামত থাকিব আৰু যিহেতু অহাকালি এক্সামো আছে সেইকাৰণে বহুত ভাল কাম কৰিছোঁ। বহুত ৰ'দ মানে। यात्रीगण कृपया ध्यान दें, आगरतला स्टेशन 4 नंबर प्लेटफॉर्म पर धन्यवाद। नंबर प्लेटफॉर्म पर आ रही है, धन्यवाद। 1 2 0 8 8 7 Nahelagun Guwahati Shatabdi Express will arrive shortly on. আমি আহি পেলাই মানে কি সিহঁতৰ ট্ৰেইনটো প্লেটফৰ্ম 4 নম্বৰত আহিব, চ' তাতে গৈ আছোঁ। ভালে ঘূৰা ঘূৰি। এয়া ট্ৰেইন আহি ৰখি আছে। नंबर प्लेटफॉर्म पर आ रही সময়ৰ পাছত 1 নম্বৰ প্লেটফৰ্মত আহি আছে। ধন্যবাদ। Is it 5627? এয়া S6 এইটো। যিহেতু টাইম অকণমান আছিলে, চ' আমি ট্ৰেইনত উঠি অকণমান বহিছিলোঁ।
এতিয়া আৰু যোৱাৰ টাইম হৈছে আমাৰ। এতিয়া আৰু যাব বহুত দিন থাকিলে, এতিয়া আৰু মানে মনটো বেয়া হ'লেও হ'ব, উপায় নাই, লিখা পঢ়াৰ কাৰণে যাব লাগিব। আগৰতলালৈ যাব, তাৰপিছত তাৰ পৰা আৰু মানে সিহঁতৰ জাগাৰ নাম হ'ল কুমিল্লা, তো তাৰ পৰা আকৌ কাৰত যাব লাগিব। যা হ'ল ভাইটি, মানে 1:15 ট্ৰেইন ষ্টাৰ্ট দিব আৰু আমি অকণমান আগতে আহি গ'লোঁ। ওচৰত থাকিলে তাৰো মনটো বেয়া লাগে, আমাৰো বেয়া লাগে, চ' অকণমান আগতে আহি গ'লোঁ। আৰু তাৰ ফ্ৰেণ্ডবিলাকো আহিছে, চ' ভালেই লাগিব মানে, এই অকলে যিহেতু নহয়, আৰু 4-5জন ফ্ৰেণ্ড আছে, থাকি ভাল লাগিব। এইবিলাক কিনিলোঁ মানে খোৱাৰ কাৰণে। মানে ট্ৰেইন, ভাইটিওতো ট্ৰেইন ষ্টাৰ্ট দিছে, এতিয়া গৈ আছে আৰু আমি এতিয়া যাওঁ আৰু। কেফে গল্ডেন ফিষ্ট। ৰুদ্ৰাক্ষ কিবা বোলে কিনিব ভাইটি, চ' আম্মাৰ লগত আহিলোঁ। বাপৰে আজি ৰ'দ দিয়াৰ নিচিনা দিছে, বহুত আহিলোঁ ৰুদ্ৰাক্ষ। এতিয়া আহিলোঁ ৰুদ্ৰাক্ষ আম্মাৰ লগত। KFC 3rd ফ্ল'ৰ। চাফিনৰ কাৰণে 2টা টি-চাৰ্ট ল'লোঁ। চাফিনৰ কাৰণে 2টা টি-চাৰ্ট কিনিলোঁ, হৈ গ'ল। এতিয়া আৰু আকৌ যাম স্মাৰ্ট বজাৰ। এতিয়া আহিলোঁ স্মাৰ্ট বজাৰ। তাৰ পৰা খালি 2টা টি-চাৰ্ট কিনিলোঁ, ইয়াৰ পৰা ট্ৰলি লৈছোঁ। ড্ৰাইড ফিক্স, দামটো কিমান? চাফিনৰ কাৰণে এইটো সৰু সৰু 2টা কাৰ ল'লোঁ। আমি শ্বপিং কৰি আছোঁ, বহুত কিবা কিবি। ওয়াও, আমাৰ আজি ঠিকছে শ্বপিং হ'ল। হৈ গ'ল বজাৰ কৰা, এতিয়া আৰু যাম ঘৰলৈ। কোকোনাট ৱাটাৰ। ইমান দেৰি হৈ আছে, অকণমান মানে ভিৰ।
আজকে বাবু যে শালার বেশি হয় ওলালো এতিয়া আৰু বহুত টাইম বজাৰ কৰিলোঁ শ্বপিং কৰিলোঁ এতিয়া ওলাই যাই আছোঁ ঘৰত ভোক লাগি গৈছে আম্মাহঁতে মানে কি সেইটো ৰাস্তাৰ পৰা গ'ল আৰু মই মানে ইয়াতে জইন থকা আৰু এটা ৰাস্তাত মই নামিলোঁ ৰুমত যোৱাৰ কাৰণে মানে তামাম ৰ'দ বাপৰে আজি ৰ'দ আৰু নকমেই এতিয়া 3:33 হৈ গৈছে পা ৰখি আছে ৰাস্তাত অ' মা মোক বহুত টাইম ধৰি দেখা নাই এতিয়া ফ্ৰেছ হৈ আকৌ লৈ যাব লাগিব ডান্স ক্লাছত ওরে বাবা রে ওরে বাবা রে ও বাবা পাপা মাম্মা ওরে আমার সোনা হ্যাপি হইছা ওরে বাপরে গা ধুই ফ্রেশ হয়ে ওলালো এতিয়া আছে সাফিনৰ ডান্স ক্লাস আর এই আমার কাজ রেড এনেকা আছে ইয়েলো এনেকা আছে কাপড় সেম কার লৈ ক'ত যাইছা শাইন করে বাবা শাইন করো ওর বাবা রে মাথা নেপেলাই বলে এই এনেকুৱা কৰা কৰাচোন মাথাটো উঠাই দিয়া অঁ মাথাটো উঠাই দিয়া সো আজি ভিডিঅ'টো ভাবিছোঁ ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ফ'ল' কৰিব নাপাহৰিব থেংকছ ফৰ ৱাচিং